আজি অসমীয়া প্ৰতিদিন কাকতত থকা মুখ্য বাতৰি মই পৰিৱেশন কৰিব লৈছো। বাতৰি পৰিৱেশন আৰম্ভ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ঘৰে এতিয়া কাৰ্যালয়, ইণ্টাৰনেটে সভাগৃহ। হটস্পট নোহোৱা অঞ্চলত সামাজিক দূৰত্ব বজাই চলিব কাম-কাজ। কৰোনাই সমগ্ৰ পৃথিৱীক স্তব্ধ কৰাৰ সময়ত জিনপিঙৰ দেশত ব্যস্ত চিকিৎসা আহিলা প্ৰস্তুতিৰ। চীনে বিশ্বজুৰি মেলিছে মাস্কৰ বেপাৰ। চীনৰ পৰা অহা ৬৩,০০০ PPE কিট প্ৰত্যাখ্যান কৰিব ভাৰত চৰকাৰে। দ্ৰুত বৃদ্ধিৰে দেশত কৰোনা আক্ৰান্ত ১৬,০০০ অতিক্ৰম, মৃত্যু ৫১৯। তীব্ৰৱালসহ ৫ আৰোগ্য কৰোনা ৰোগীক যাবলৈ দিয়ে ঘৰলৈ। হাল জুৰিব নোৱাৰি সংকটত ৰাজ্যৰ ৩৭.৬১ লক্ষাধিক কৃষক। ২৫০ বিদেশী। নিজামুদ্দিন মাৰ্কাজৰ ৯৩২ জন নাৰেলা কোৱাৰেণ্টাইন কেন্দ্ৰত দায়িত্ব সেনাৰ। এইডছৰ ভেকচিন প্ৰস্তুত সময়তে উহানৰ পৰীক্ষাগাৰত সৃষ্টি হৈছিল কৰোনা ভাইৰাছ। হটস্পট এলেকাত সাধাৰণ লোকক প্ৰৱেশ নিষিদ্ধ কৰাৰ নিৰ্দেশ। ডিব্ৰুগড়ত শাক-পাচলিৰ বৃহৎ ছিণ্ডিকেট। কৰ্ণাটকৰ পৰা অহা যুৱকৰ আকস্মিক মৃত্যু। বৈঠা লঞ্চত আতংক। বৰপেটা জিলাত বৰ্তমান হোম কোৱাৰেণ্টাইন ১,১৯১ ব্যক্তি। অসম আৰোগ্য নিদিলে নলবাৰীৰ প্ৰাথমিক শিক্ষকৰ ৩৩,৩৯,০০০ টকা। গাৰ বলেৰে নিৰ্মাণ কাৰ্য চলোৱাত প্ৰতিক্ৰিয়া। ৰূপহী চক্ৰ বিষয়াৰ গোচৰ। নগাঁৱত হকাৰৰ বিহুৱান, মাস্ক, ছেনিটাইজাৰৰ বিতৰণ। ১৪ দিনলৈ পুনৰ বৃদ্ধি স্পেনিছ গাৰ্ডেনৰ কণ্টেইনমেণ্ট জ'নৰ সময়সীমা। তীব্ৰৱালৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ ২ যুৱতী দেশত নাই কৰোনা ভাইৰাছ। আৰক্ষী মধ্যভোগীৰ বাবে পথাৰত পচিছে ফচল। বহিৰাজ্যত আবদ্ধ অসমৰ সহ যুৱকৰ হাহাকাৰ। ৰহাত গোসাঁইক গা ধুৱাই পৰম্পৰা ৰক্ষা ভকতৰ। ষ্ট্ৰবেৰী খেতিৰে দৃষ্টান্ত দাঙি ধৰিছে মাজুলীৰ সত্ৰাধিকাৰে। ৩ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত বিভাগীয় কাম-কাজ পৰ্যালোচনা। বিদেশী ন্যায়াধিকৰণৰ সদস্যৰ বিৰুদ্ধে গৰীয়া যুৱ ছাত্ৰ এজাহাৰ। নগাঁও জিলা প্ৰশাসনে মৰিগাঁও জিলাৰ সীমান্ত ছীল কৰাৰ অপপ্ৰচাৰক লৈ প্ৰতিক্ৰিয়া। পূজাত আবদ্ধ পশ্চিমবংগৰ ৩০ ফেৰীৱালা। বৈকুণ্ঠপুৰ বগৰীগুৰি সংযোগী পথৰ পুনৰ নিৰ্মাণৰ দাবী ভুক্তভোগী ৰাইজৰ। নীৰৱ নিশ্চল জনপ্ৰতিনিধিৰে বিৰুদ্ধে ক্ষোভ প্ৰকাশ। লালুকৰ বিভিন্ন ৰাজহুৱা স্থানত পথ NGAৰ ছেনিটাইজেশ্যন। চিলাহুটিত ৪খন গাঁৱৰ ৰাইজৰ প্ৰতিবাদ। লখিমপুৰ GSC কনষ্ট্ৰাকশ্যনৰ আৰোগ্য নিদিলে ১০ লাখ টকাৰ বৰঙণি। গোসাঁইগাঁৱত ভাংৰাগুৰিত ধুমুহা শিলাবৃষ্টিৰ তাণ্ডৱ। চৰকাৰে যোগান ধৰা খাদ্য সুৰক্ষা চাউলত ওলাল ইউৰিয়া সাৰ। শিৱসাগৰ ভ্ৰমণ ইতিহাস থকা ১,৪৯৩ গৰাকী কোৱাৰেণ্টাইনমুক্ত। চিৰিয়াখানাৰ চৰম অব্যৱস্থা। লকডাউনত তীব্ৰ খাদ্য সংকট। দুবছৰত এহেজাৰ জন্তুৰ মৃত্যুৰ তদন্তৰ দাবী। ডিঙত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ ১০,৮০০ টকীয়া বৃত্তিৰ ধন আত্মসাৎ। খাদ্য সংকটত ভোগাসকলক ৰাজনীতি কৰা অনুচিত। বহিৰাজ্য কৰ্মৰত লখিমপুৰত ১০ শতাধিক একাউণ্টযোগে লাভ কৰিব ধন। অসম কেয়াৰ মাইগ্ৰেণ্ট আঁচনিৰ জৰিয়তে। ছাদৰ কাৰাগাৰত সন্ত্ৰাসবাদী সংগঠনৰ বুকো হাৰামৰ ৪৪ সদস্যৰ মৃতদেহ উদ্ধাৰ। লকডাউনত চৰ্চিত আৰক্ষীৰ মহানুভৱতা। লকডাউনৰ মাজতে ঘৰৰ পৰা শতাধিক বিশ্বশিল্পীৰ গীত পৰিৱেশন। ২,০০০ হাউচবোট হ'ল আইচলেশ্যন ৱাৰ্ড। কৰোনা ভাইৰাছৰ বাবে কেৰালা চৰকাৰৰ পদক্ষেপ। নামাজৰ বাবে মছজিদত উপস্থিত BSPৰ প্ৰাক্তন বিধায়ক। চাউলধোৱা আৰক্ষী চকীৰ অধীনৰ বিভিন্ন স্থানত সুৰাৰ অবৈধ ব্যৱসায়। হাৰমতি পথাৰতে জহি পমি গৈছে কৃষকৰ ফচল। ঘিলামৰা টেঙা আম বিল বেদখলমুক্ত কৰাৰ দাবীত চক্ৰ বিষয়াৰ স্মাৰকপত্ৰ। লখিমপুৰত পঞ্চায়ত প্ৰতিনিধিয়ে চান কাইছে সাহায্যৰ ধন। ২ পঞ্চায়তৰ নেতাই উভতাই দিব আঁচনিৰ ধন। ১৫০ শতাধিক পৰিয়ালক সাহায্য চতিয়া প্ৰেছ ক্লাবৰ। ১৫০ দৰিদ্ৰ পৰিয়ালক সাহায্য চতিয়া প্ৰেছ ক্লাবৰ। ৰাজ্যত এসপ্তাহত ১১ জনলৈ বৃদ্ধি পালে কৰোনা সংক্ৰমণ ৰোগী।
2000 টকাকৈ অৰ্থ সাহায্য মুখ্যমন্ত্ৰী বীৰেন সিংহ। মণিপুৰৰ আৰক্ষীয়ে ঘৰে ঘৰে যোগান ধৰিছে শাক-পাচলি ঔষধ। বিনামূলীয়াকৈ যোগান ধৰিছে শাক-পাচলি। ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈ থকা ৰোগী 30,000 টকাকৈ ঘোষণা ছিকিম চৰকাৰৰ। 95 বছৰীয়া বৃদ্ধাই আগবঢ়ালে এমাহৰ পেঞ্চন। আৰক্ষীৰ গোচৰ প্ৰাক্তন ফুটবলাৰ বাইচুং ভুটিয়াৰ। কাৰ্গো বিমানেৰে ডিমাপুৰ পালেহি BSL 3 সৰঞ্জাম। খেলৰ বাতৰি। হিৰো আই লীগৰ চেম্পিয়ন মোহন বাগান। তুৰ্কমেনিস্তানত আৰম্ভ ফুটবল লীগ। কঠিন হ'ব ধোনীৰ প্ৰত্যাহ্বান। অনলাইনত চলিছে ড্ৰপ পৰীক্ষা। ৰনাল্ডোতকৈ এখোজ আগত মেছি। ডেভিড বেকহাম। টাৰ্গেটৰ অভাৱত ক্ষতিগ্ৰস্ত প্ৰমিলাৰ অনুশীলন। ব্যৱসায় বাণিজ্য। MSMEক সাহায্যৰ বাবে 2000 কোটি টকাৰ পুঁজি গঠন। মন্ত্ৰী গাডকাৰী এই ঘোষণা। দেশত বৃদ্ধি পাব ঠিকাভিত্তিক কৰ্মচাৰীৰ চাহিদা। ৰেষ্টুৰেণ্ট, চিনেমা, ভৱনৰ ব্যয় হ্ৰাস কৰিব 64% গ্ৰাহকে। ইন্ধনৰ চাহিদা 50% হ্ৰাস। জল সংৰক্ষণৰ গুৰুত্ব অৰিফ্লেমৰ। চলিত বিত্তীয় বৰ্ষত 25% হ্ৰাস পাব বাহনৰ বিক্ৰী। লকডাউন ৰখাই থোৱা হৈছে বিশ্বৰ 2/3 বিমান কাৰ্যক্ষম কৰি ৰখাৰ প্ৰচেষ্টা বিমান প্ৰতিষ্ঠানৰ। বিমান ৰেল সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা নাই কেন্দ্ৰই। দিল্লীত শিথিল কৰা নহয় লকডাউন। চীনৰ বিৰুদ্ধে হুকাৰ মাৰ্কিন ৰাষ্ট্ৰপতি। 14 বিদেশী পৰ্যটকক পশ্চিমবংগ চৰকাৰক অৰ্পণ। আজিৰ বাতৰি ইমানেই। ধন্যবাদ।